মালাপাহি চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি এঠাইলৈ ফুৰিবলৈ যাম, আহকচোন। এইখন আমাৰ চুবুৰী হয়, পশ্চিম ডেকাপাৰা চুবুৰী। চাওকচোন ভৰা গাঁওখন। আমি অলপ আগলৈ ফুৰিবলৈ যাম। গৈ আছোঁ এতিয়া আমি গাঁৱৰ মাজে মাজে। বলক। এইটো আমাৰ গাঁৱৰ মন্দিৰ হয়, আমাৰ চুবুৰী। আমি এতিয়া আহি আছোঁ। চাওক এইটো আমাৰ চুবুৰীটো পাৰ হৈ আহিলোঁ। এতিয়া এইটো আমাৰ চুবুৰী মন্দিৰ হয়। এতিয়া আমি আপোনালোকে চাওকচোন, ভিতৰত ইমান ডাঙৰ গাঁওখন, মানুহবোৰ ইমান ঘন, কিন্তু গাঁওখনৰ ভিতৰত যে এনেকুৱা এটা বাৰী আছে চাওকচোন। এইখিনি পাৰ হোৱাৰ পিছত এখন যে গাঁও পায়, মানে ভাবিবই নোৱাৰি। এইখন যে চাওকচোন জংঘলখন। আহক ৰাস্তাতে যে গৈ আছোঁ, আহক এয়া চাওক। ৰাস্তা কিন্তু একদম ধুনীয়া, কিন্তু দুই চাইড দেখিলে মানুহে ভয়তে পলাব ন। এয়া চাওক, এই দুইফালে ইমান হাবি, ইমান গছ দুইফালে, কিন্তু ৰাস্তাটো একদম ধুনীয়া। এইটো ৰাস্তাৰে একেবাৰে আমাৰ বেলশৰ দুৰ্গা পূজা পায়গৈ। আমি হাবিৰ মাজে মাজে গৈ আছোঁ। আমি এতিয়া আহি ঘৰৰ পৰা চিধা আহিছোঁ। আহি এতিয়া আমি টাৰ্ণিং এটা লৈছোঁ। সেই একে মানে এই পকীৰ মাজতে দুই চাইডে বাৰী। চাওকচোন এই ৰাস্তাটো দুই চাইডে বাৰী আছে। এতিয়া এই ৰাস্তাটোৰে গৈ আছোঁ আমি। আহক, এতিয়া দেখিলে ভয় লাগেনে? বহুত ভয় লাগে ন। এই গাড়ীখন চাওক, ইমান আন্ধাৰ, কিন্তু দিনতে পোহৰ হৈ আছে। এতিয়া ৰ'দ দি আছে, কিন্তু একেবাৰে যেন সন্ধিয়া হৈছে তেনেকুৱা লগা নাইনে বাৰু? চাওকচোন। এতিয়া আমি কি পালোঁ চাওকচোন। এইখন ছোৱালী হাইস্কুল। আহকচোন। ইমান সৰুকৈ এইখন ছোৱালী হাইস্কুল। আমাৰ ঘৰৰ পৰা চিধা আহি গাঁৱৰ মাজেৰে আহি এইখন এই বাৰীটো পাৰ হৈ ইমান জংঘলৰ মাজে মাজে আহি ইমান ধুনীয়া পৰিৱেশ। চাওকচোন এবাৰ স্কুলৰ পৰিৱেশটো। এইখন ছোৱালী হাইস্কুল। চাওকচোন, ইয়াতে ময়ো পঢ়িছিলোঁ। পৰিৱেশটো এবাৰ চাই চাওক। ইমান জংঘলৰ পৰা আহি ইমান ভাল লাগে ন ইয়াতে সোমাই। এইখন স্কুল। ইয়াতে তিনিখন স্কুল আছে। এইখন হ'ল ছোৱালী হাইস্কুল, আৰু এখন আছে এইখন সাংস্কৃতিক বিদ্যালয়, যেনেকৈ হিন্দী স্কুল। এইখন সাংস্কৃতিক স্কুল হয়। এইখন আহকচোন।
এইখন সাংস্কৃতিক স্কুল তল হয় আৰু সেইখন ছোৱালী স্কুল ওচৰতে সাংস্কৃতিক স্কুল আকৌ সৌখন দেখিছেনে এইখন পাঠশালা স্কুল ইয়াতে এই কেম্পাছটোত 3খন স্কুল আছে চাওকচোন পৰিৱেশটো যেতিয়া 3খন স্কুলেই খোলা হৈ থাকে কেনেকুৱা এটা পৰিৱেশ আহে আহক বোকাখিনিত ভৰিখন সোমাই গ'ল পাহি হয়নে এইফালে চাই কোৱা হয় আকৌ তাকেতে এইটো মাৰি দিছোঁ মই ভৰিখন ধুই লওক বোকা লাগিছে ভাত খাই ঘৰতে মানে ভাত খাই খোৱা নহ'ল আৰু নহ'লোঁ মাত্ৰ ওলাই আহিম বুলি ভাবিছোঁ আজি মই ধৰক থিয়েটাৰ বন্ধ হোৱা আজি আমি মাৰ্চৰ 16 তাৰিখে ঘৰ পালোঁগৈ তাৰপিছত একেৰাহে 4 মাহ ঘৰৰ পৰা ওলোৱা নাই একদম কৰোণা ভাইৰাছৰ কাৰণে তাৰপিছত আজি ভাবিছোঁ অকণমান ওলাই আহিম আৰু আপোনালোকৰ লগত অলপ ধেমালিও কৰিম সেইকাৰণে স্কুলখনলৈকে ওলাই আহিছোঁ ঘৰৰ ওচৰতে হয় দেখুৱাইছে অকণমান ৰাস্তা আজি ভাবিছোঁ এটা মনৰ কথা ক'ম আচলতে মই থিয়েটাৰ অভিনয় কৰোঁ বুলি কৈছোঁৱে আজি একেৰাহে 8 বছৰ এতিয়া থিয়েটাৰ বন্ধ হৈ গ'ল বন্ধ হ'ল মানে এতিয়া এই জুলাই মাহতো আমি যাওঁগৈ ৰিহাৰ্চেল আৰম্ভই হয় কিন্তু এইবাৰতো থিয়েটাৰ নহ'ল গতিকে থিয়েটাৰ হ'বনে নাই এইটো এটা বিৰাট চিন্তা কিন্তু ক'ত নহ'ব হ'লেও ধৰক পেণ্ডেল নহ'ব পেণ্ডেল হ'লেও মানুহ ভয়তে নাযাব গতিকে বেজি নোলোৱালৈকে এইবিলাক নহ'ব আশা কৰা নাই কিন্তু কি কৰিম ঘৰতে সেইটো এটা বহুত মানে হেৰি হৈছে কিন্তু আমাৰ নিচিনা শিল্পী কিছুমান শিল্পী ধৰক কিছুমান এনেকুৱা শিল্পী আছে ঘৰত মানে থিয়েটাৰ কৰি যিখিনি পইচা পায় সেইখিনি পইচাৰে ল'ৰা ছোৱালীক পঢ়ায় ঘৰখন চলায় বেলেগ যেন সিহঁতৰ ইনকামৰ কোনো হেৰিয়ে নাই ৰাস্তাই নাই তেনেকুৱা শিল্পীও আছে কিন্তু সেই শিল্পীসকলৰ কাৰণে বহুত দুখ লগা হৈছে কিন্তু কিছুমান বাৰু আছে ধৰক মাটি বাৰী আছে খেতি বাতি কৰা আৰম্ভ কৰিব কিন্তু এতিয়া কিছুমান শিল্পী ধৰক কিছুমান জানে আৰু থিয়েটাৰত থাকিব লাগিলে ধৰক ভালকৈ খোৱা হয় ভালকৈ পিন্ধা হয় আমাৰ কিন্তু এতিয়া আমি ধৰক কিছুমান ময়ে ধৰক যিকোনো এখন সৰু পাণ দোকান এখন দিব নোৱাৰোঁ কাৰণ সেইটো এটা মই লাজ লাগে ঠিক তেনেকৈ অন্য শিল্পীৰো তেনেকুৱা হৈছে কিন্তু চৰকাৰে একো ভবা নাই এতিয়ালৈকে চৰকাৰৰ পৰা কোনো একো অহা নাই যদি বছৰটো এনেকৈয়ে থাকে তেতিয়াহ'লে সেই শিল্পীসকলে কেনেকৈ চলিব বাৰু সেইটো এটা বহুত তাৰোপৰি মোৰো সমস্যা হৈছে বহুত সমস্যাত আছোঁ ময়ো কিন্তু তথাপিও মানে এই ভ্ৰাম্যমাণখনৰ কথা ভাবিলে বহুত বেয়া লাগে সেইকাৰণে ভাবিছোঁ আজি আপোনালোকৰ লগত কথাটো শ্বেয়াৰ কৰিম আৰু মনটোও ভাল নালাগে দিয়কচোন থিয়েটাৰৰ মানে যিবিলাক শিল্পীসকলৰ হেৰিটো গমেই পায় গতিকে আমিতো ঘূৰা হয় 3 দিনৰ মূৰে মূৰে এঠাইৰ পৰা এঠাইলৈ যাওঁ তাৰপিছত বহুত মানুহ লগ পাওঁ সন্ধিয়ালৈ ওলাই যাওঁ প্ৰগ্ৰেম কৰোঁ ঠিক এনেকুৱা দিনৰ পৰা ধৰক আজি সেইবিলাক দিনলৈ বহুত মনত পৰা হৈছে বহুত আমনি কৰি আছে মনটো যেন কতোৱে বহা নাই ঘৰতো কাম কৰি মানে বহুত অশান্তি পাই আছোঁ কিন্তু কোনো ডিচিশ্যনো পোৱা নাই একো থিয়েটাৰৰ একো বা চৰকাৰৰ পৰা একো অহা নাই থিয়েটাৰ হ'লেও বহুত মনত পৰি আছে এই সময়ত যিহেতু আমাৰ ৰিহাৰ্চেল চলি থাকে গতিকে ধৰক 3 দিনৰ মূৰে মূৰে বেলেগ ঠাই পাওঁ বহুত মানুহ পাওঁ আবেলি হ'লে প্ৰগ্ৰেম কৰোঁ ন এতিয়া চাওকচোন মোৰ অকণমান গান
বহুত সময় পাৰ কৰিলোঁ, গতিকে ভাল লাগিল। এতিয়া ঘৰলৈ যাওঁ। ৰ'ব। যদি এই ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই বাই।